Hey guys, welcome back to my YouTube channel. আজি মই এই ভিডিওটোত আপোনালোকক ক'ব ট্ৰাই কৰিম অসমত ইমান বেছি ভয়ানক বানপানী প্ৰতিবাৰে হয় কিয় আৰু চৰকাৰে এই ক্ষেত্ৰত কি ব্যৱস্থা ল'ব লাগে বা অসমৰ বানপানী কেনেকৈ ৰোধ কৰিব পাৰি। গতিকে ভিডিওটো ইগনোৰ নকৰিব, অলপো ভিডিওটো শেষলৈকে চাই থাকক। আমি বানপানীৰ কাৰণবিলাক নজনাৰ বাবে আজি অসমখন ইমান ডাঙৰ ভয়ানক বানপানীত আক্ৰান্ত হৈ আছে। গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তেনেহ'লে বলক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। অসমৰ জিঅ'গ্ৰাফিকেল ফৰ্মেটটো এনেকুৱা যাৰ বাবে অসমে প্ৰতি বছৰে বানপানীৰ সন্মুখীন হ'বলগীয়া হয়। আমি যদি অসমখনক ভালকৈ চাওঁ তেনেহ'লে দেখিম যে অৰুণাচল প্ৰদেশ, ভূটান, মেঘালয় আৰু মণিপুৰ, নাগালেণ্ড এইবোৰ এৰিয়াই অসমক আগুৰি আছে আৰু এই গোটেইবোৰ এৰিয়া হৈছে পাহাৰী এৰিয়া। আৰু পাহাৰীয়া এৰিয়াত যেতিয়া বেছিকৈ বৰষুণ হয় সেই বৰষুণৰ পানীটো আহি আমাৰ অসম পায়হি আৰু অসমত সেইবাবে বানপানীৰ সৃষ্টি হয়। আৰু যদি আপুনি ইণ্টাৰনেটত চাৰ্চ কৰি চায় ভাৰতৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইৰ নাম, তেনেহ'লে সেই ঠাইবোৰ আমাৰ নৰ্থ ইষ্টতে পাব। অৰুণাচলৰ পাছিঘাট আৰু মেঘালয়ৰ চেৰাপুঞ্জী এই দুখন ঠাইত বছৰটো বেছিভাগ সময়তে বৰষুণ পৰি থাকে আৰু সেই বৰষুণৰ পানীবোৰ আমাৰ অসমলৈ আহি বানপানীৰ সৃষ্টি কৰিবৰ কাৰণে বেছি সময় নালাগে। এইবোৰ হৈছে জিঅ'গ্ৰাফিকেল ফৰ্মেটৰ দোষ, যাৰ বাবে আমাৰ অসমত বহুতো বানপানী হৈ থাকে। এতিয়া জানিম অসমত বানপানী হোৱা অন্য এটা ভয়ানক কাৰণৰ বিষয়ে। সেই কাৰণটো হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহ। ব্ৰহ্মপুত্ৰ নদীৰ বাবেও অসমত বাৰে বাৰে সঘনাই বানপানী হৈ থকা দেখা যায়। ব্ৰহ্মপুত্ৰ নদী হিমালয় পৰ্বতৰ পৰা ওলাই চাইনাৰ তিব্বতত সোমায় আৰু তাৰ পৰা অৰুণাচল প্ৰদেশৰ হৈ আমাৰ অসমলৈ আহে। চাইনাত এই নদীখনক ইয়াৰলুং জাংবো জিয়াং নামেৰে জনা যায়। ব্ৰহ্মপুত্ৰ নদীখন হিমালয় পৰ্বতৰ পৰা ওলোৱা সময়ত ইয়াৰ উচ্চতা হয় 5300 মিটাৰ, অৰ্থাৎ 5300 মিটাৰৰ ওপৰৰ পৰা এই নদীখন বৈ আহিছে আৰু আমাৰ অসমৰ উচ্চতা হৈছে 45ৰ পৰা 1960 মিটাৰৰ ভিতৰত। গতিকে আপোনালোকে ভাবক, যেতিয়া 5000 মিটাৰৰ পৰা 1900 বা 2000 মিটাৰৰ তললৈ বস্তু এটা আহে তেতিয়া ইয়াৰ স্পীডটো কিমান বেছি হ'ব পাৰে আপোনালোকে হয়তো অনুমানে কৰিব নোৱাৰিব। সেইবাবে এই নৈখনক বহুতে এগ্ৰেছিভ ৰিভাৰ বুলিও কয়, কাৰণ এই নদীৰ পানীৰ সোঁতৰ জোৰ বহুতেই বেছি। ব্ৰহ্মপুত্ৰ নদীখনে হিমালয়ৰ পৰা পানী কঢ়িয়াই আনি আমাৰ অসম পোৱাইছেহি। এইখিনিলৈকে বাৰু ঠিকে আছে, কিন্তু পানীৰ লগতে অন্য কিছুমান বস্তু কঢ়িয়াই আনিছে। তাৰ ভিতৰত হৈছে জাবৰ জোঁথৰ, মাটি বালি, এইবোৰ আনি আমাৰ অসম পোৱাইছেহি। এইবোৰেই বানপানীৰ মূল কাৰণ। এইবোৰৰ বাবে ব্ৰহ্মপুত্ৰৰ যিখন তলি আছে সেই তলিখন পোত খাব ধৰিছে লাহে লাহে। আগতে ব্ৰহ্মপুত্ৰখন যিমান দ আছিল, যিমান গভীৰতা আছিল ব্ৰহ্মপুত্ৰৰ, আজিকালি সেই গভীৰতাটো নাই। সেই গভীৰতা নাই বাবে ব্ৰহ্মপুত্ৰখন বহল বেছিকৈ হ'ব ধৰিছে আৰু বহল হোৱাৰ লগে লগে এই পানীবোৰ উফন্দি পেলাই আশে পাশে বিভিন্ন এৰিয়াত গুচি যায়। ব্ৰহ্মপুত্ৰ নদীখন এনেই পানীৰে উপচা, তাতে আকৌ আমাৰ অসমত ব্ৰহ্মপুত্ৰ নদীখনক লগ দিছে কপিলী, ধনশিৰি, সোৱণশিৰি নামৰ এই নদীবোৰে। এই নদীবোৰৰ বাবেও ব্ৰহ্মপুত্ৰ নদীখনৰ পানী বহুতো বেছি হৈ গৈ আছে আৰু পানী বেছি হ'লে বানপানীৰ সৃষ্টিটো হ'বই। মই এতিয়ালৈকে আপোনালোকক দুটা কাৰণ ক'লোঁ বানপানীৰ। এটা হৈছে জিঅ'গ্ৰাফিকেল ফৰ্মেটৰ বাবে অসমৰ আশে পাশে থকা ৰাজ্যবিলাকৰ পৰা বৰষুণৰ পানী আহি আমাৰ অসম পায়হি, যাৰ বাবে বানপানীৰ সৃষ্টি হয়। আৰু দ্বিতীয় কাৰণটো হৈছে ব্ৰহ্মপুত্ৰ নদীখন। ব্ৰহ্মপুত্ৰ নদীয়ে পানীৰ লগতে জাবৰ জোঁথৰ, বালি, মাটি এইবিলাক লৈ আহে, যাৰ বাবে আমাৰ অসমত বানপানী হয়। আৰু 1950 চনত অসমত যিটো ডাঙৰ ভূমিকম্প হ'ল, সেই ডাঙৰ ভূমিকম্পটোৱেও অসমখনক বানপানীৰ সমস্যাত পেলাই থৈ গ'ল। 1950 চনৰ পিছৰে পৰা অসমত ডাঙৰ ডাঙৰ বানপানী হ'বলৈ ধৰিলে 1950 চনৰ আগৰ তুলনাত। আৰু 4 নম্বৰ কাৰণটো হৈছে নদীবান্ধ সজোৱা। কাৰেণ্ট উৎপন্ন কৰিবৰ কাৰণে বা বিদ্যুৎ উৎপন্ন কৰিবৰ কাৰণে আজিকালি কি কৰে, নদীবিলাকত এটা ডেম বনোৱা হয়। ডেম বা নদীবান্ধ সজোৱা বুলিও কয় তাক। সেই ডেম বনোৱাৰ ফলত বানপানীৰ সৃষ্টি হ'ব পাৰে। গাইজ, এইবোৰে হৈছে অসমত বানপানী হোৱা কিছুমান মেন মেড আৰু নেচাৰেল কাৰণ। এই ক্ষেত্ৰত চৰকাৰে কিছু ব্যৱস্থা লোৱা উচিত। আমাৰ ওচৰ চুবুৰীয়া যিবোৰ ৰাজ্য আছে, যিবোৰ ৰাজ্যৰ পৰা বৰষুণৰ পানী আহি আমাৰ অসমত বানপানীৰ সৃষ্টি কৰে, আমাৰ অসম চৰকাৰে সেই চৰকাৰবোৰৰ লগত একেলগে মিলিত হৈ কিছুমান কম্বাইন ডিচিশ্যন লৈ সেই তেওঁলোকৰ ৰাজ্যৰ বৰষুণৰ পানীটো তেওঁলোকৰ ৰাজ্যতে সীমাবদ্ধ কৰিব পাৰি নেকি সেইটো চাব লাগে। আৰু ছেকেণ্ডলি, ব্ৰহ্মপুত্ৰ নদীৰ তলিখন খান্দিব লাগে, অৰ্থাৎ খনন কাৰ্য কৰিব লাগে ব্ৰহ্মপুত্ৰ নদীৰ তলত। যেতিয়া ব্ৰহ্মপুত্ৰ নদীৰ তলিখন খান্দিব তেতিয়া ইয়াৰ গভীৰতাটো বাঢ়িব আৰু গভীৰতা বাঢ়িলে ব্ৰহ্মপুত্ৰ নদীখনে পানী ধাৰণ কৰি ৰাখিব পৰা ক্ষমতাটো বাঢ়িব আৰু পানী ধাৰণ কৰি ৰখা ক্ষমতাটো বাঢ়িলে তেতিয়া বানপানীৰ সমস্যা অলপ হ'লেও কমিব। গতিকে চৰকাৰে বেলেগ উন্নতি কৰক বা নকৰক, কিন্তু ব্ৰহ্মপুত্ৰ নদীখনৰ তলিখন খান্দিব লাগে। সেইটো মাষ্ট বি কৰিবই লাগে। সেইটো কৰিলেহে অসমত বানপানীৰ সমস্যাটো কমিব। নহ'লে বৰ্তমানৰ দৰেই বহুতো মানুহ এই ভয়ানক বানপানীত আক্ৰান্ত হৈ মৃত্যু মুখতো পৰিব আৰু তেওঁলোকৰ ঘৰ দুৱাৰো ভাঙিব।
গাইজ ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ত যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব